লগৰ এয়া আছে পুৰা দবিছ ঘৰ বিয়া খাই বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। এয়া মই দহি বাতি আছোঁ, কাইলৈ বিয়া আছে, বিয়া খাবলৈ যাবলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি তাত কি কি কৰোঁ, ক'ত বিয়া খাবলৈ যাওঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিয়া আছিল কাৰ্বি আংলঙত মা মাহীয়েকৰ ঘৰত। গতিকে গোলাঘাটত পাই আইচক্ৰীম এটা খাই দিছোঁ আৰু মাংসৰ কাৰণে গোলাঘাটত অলপ দেৰি ৰখি দিলোঁ। মাহীহঁতো পালেহি, ফাইনেলি আমি আহিছোঁ। কি খাবলৈ আহিছে? বিয়া খাবলৈ আহিছোঁ। তাৰপিছত আহি আমি পালোহি ধনশিৰি নৈ। তাৰপৰা ধনশিৰি নৈ পাৰ হৈ তাৰপিছত পালোহি এয়া নামবৰ হাবি পাৰ হৈ বহুত আমনি লাগি গৈছিলে। ফাইনেলি বিয়া ঘৰ পাই গ'লোহি। সেইদিনাখন বহুত বৰষুণ আছিলে, ছাতি লৈ বিয়ালৈ আহিছিলোঁ। ঘৰৰ বাই ভণ্টিও লগ পালে, যিটো হাঁহি ক'ব নোৱাৰা হৈছিল মানে আনন্দত। বিয়াই সবাই সকলোবিলাক বাই ভনী লগ পোৱা হয় কাৰণে সেইটো ফূৰ্তিয়ে বেলেগ। তাৰপিছত ইয়াত দৰা ফটো মাৰিবলৈ লগাইছে, দেখিছেনে? ৰাতিলৈ অকণমান আৰু ইয়াতে এটা কথা কৈ থওঁ, বিয়াখন নেপালী আৰু অসমীয়া মিক্স আছে। আমিতো অসমীয়া, তেওঁলোকৰ ছোৱালী হৈছে নেপালী, ল'ৰা অসমীয়া, মিক্স বিয়া দেই। ৰাম ৰাম লগৰ এয়া আছে পুৰা দবিছ ঘৰ বিয়া খাই খাওঁ বুলিলে আহিছে। এয়াতো 3 বাৰমান হ'ল। আমি একো নাখাওঁ ন সুধা। ৰাতিয়ে হ'বৰ কাৰণে জেগাখন লৈ লৈছোঁ দেই। বিয়া ঘৰত কিছুমানে তলত ঠেলাই পাৰিছে গোটেই সোপা, মা মাহী গোটেই এইবোৰ আমাৰ খোৱা পাৰ্টি চব চাওঁ মুখখন দেখাই দে। ক'ত হবি আজি ঢেলাই পাৰি নে? হা দুটা বাজিছে দেই। ৰাতি ফান্তা পাৰ্টি চলিছে বিয়া ঘৰ। চাৰ্জ নাইকিয়া হৈ গ'ল, সেইকাৰণে লাইন নাই। এয়া ফান্তা পাৰ্টি চলিছে। এয়া সকলোবিলাক মহিলাৰ মাজত সেয়া পুৰুষজনে কি কৰিছে মানুহ উঠি গৈছে দেই। এয়া খোৱা মানুহ শুই আছে। এয়া আমাৰ হিয়ান শুই আছে, খুচি এয়া খোৱা মানুহ বিচনাটো শুই আছে। তাৰপিছত ৰাতিপুৱা উঠি এয়া যিহেতু ধনশিৰিখন ওচৰতে, সেইকাৰণে এয়া চাবলৈ আহিছোঁ। পোলালৈ ধনশিৰি নৈ চাব লাগিছে। আইও দেখি শুইছে, চাওকচোন কেনেকৈ ইমান আৰামত শুইছে, দেখিছেনে বাৰু? কেনেকৈ শুইছে। তাৰপিছত এয়া ছোৱালী পাবৰ কাৰণে বাইহঁতৰ ওচৰত আশীৰ্বাদ লৈছে, দেখিছেনে? তাৰপিছত এই নতুন কইনাই বনাইছে খাচী মাংস আৰু সকলোৱে খাবৰ কাৰণে একদম সাজু হৈ আছে। তাৰপিছত এয়া মাইলে দিছে লগত খাইছে, ৰাহু খাৰণ দিছে ভিডিঅ' ভাইৰেল আৰু দেই। পুৰা দিছে ছাগলীয়া। লেচু বুটলি মোৰ ইয়াত দুপেই পাই গৈছে। মোৰ কপালখন চাই এয়া বুটলিলো লেচু, মাঘৰ লেচু দেই। ইয়াতে বুটলিছে চবেই একদম। এয়া দুখ পাই গৈছোগে লেচু বুটলি একদম।
লেচু লেচু খাব নেকি তাৰপিছতে বাছত খাবলৈ এয়া কিনি লৈছোঁ আৰু ঘৰলৈ বুলি আহিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব